2047 চনত ভাৰতত ইছলামিক স্থান বনোৱা হ'ব মাৰ্শাল আৰ্ট প্ৰশিক্ষণৰ নামত চলিছে ভাৰতক ইছলামিক স্থান কৰাৰ জোৰদাৰ প্ৰস্তুতি শ যুৱকক দিয়া হৈছে প্ৰশিক্ষণ বিহাৰ আৰক্ষীয়ে দুজনকৈ ইছলামিক সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য আৰক্ষীৰ অভিযোগ এই দুই সন্ত্ৰাসবাদীৰ নেতৃত্বত চলিছে মুছলমান যুৱকৰ প্ৰশিক্ষণ 2047 চনৰ ভিতৰত ভাৰতক যিকোনো প্ৰকাৰে ইছলামিক স্থানলৈ ৰূপান্তৰিত কৰি পুনৰ মুঘল ৰাজ ঘূৰাই অনাৰ সপোন দেখিছে আতংকবাদীয়ে পাটনাৰ এছএছপি মনীষ কুমাৰে এই ভয়ংকৰ তথ্য ফাদিল কৰিছে মোহাম্মদ জালালুদ্দিন আৰু আজহাৰ পাৰভেজ নামৰ দুজন ইছলামিক সন্ত্ৰাসবাদী বিহাৰত ধৰা পৰাৰ পাছতেই এই ষড়যন্ত্ৰৰ কথা জানিবলৈ পাৰিছে আৰক্ষীয়ে উল্লেখ যে ইয়াৰে মোহাম্মদ জালালুদ্দিন হল ঝাৰখণ্ড আৰক্ষীৰ প্ৰাক্তন বিষয়া পাৰভেজ আছিল পূৰ্বে নিষিদ্ধ ঘোষিত ইছলামিক উগ্ৰপন্থী সংগঠন সিমিৰ সদস্য পৰৱৰ্তী সময়ত পাৰভেজে পিএফআইৰ হৈ কাম কৰাৰ তথ্য পাইছে আৰক্ষীয়ে মাৰ্শাল আৰ্ট প্ৰশিক্ষণ দিয়াৰ চলেৰে জালালুদ্দিন আৰু পাৰভেজে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিছিল বহু মুছলমান যুৱকক অস্ত্ৰ চালনাই নহয় মানসিকভাৱে পৰিচিত কৰিছিল যুৱকসকলক ভাৰতত মুছলমানৰ দুৰ্দশা মোদীৰ শাসনকালত মুছলমানক হৰাশাস্তি এনে অজস্ৰ কথাৰে প্ৰশিক্ষিত যুৱকসকলৰ ধুলাই কৰা ব্ৰেইন প্ৰশিক্ষণ কেন্দ্ৰৰ তালাচীত আৰক্ষীয়ে পাইছে 2047 চনৰ ভিতৰত ভাৰতক মুছলিম ৰাষ্ট্ৰ বনোৱাৰ কেইবাখনো প্ৰচাৰ পত্ৰ উল্লেখ যে প্ৰশিক্ষণ লোৱা যুৱকসকলৰ মাজৰ বেছি সংখ্যকেই আছিল উচ্চ শিক্ষাৰে শিক্ষিত আৰক্ষীৰ দাবী এই কাৰ্যত প্ৰত্যক্ষভাৱে সমৰ্থন আছে পিএফআই কিন্তু প্ৰশ্ন উঠে ইমানৰ পাছতো পিএফআইৰ দৰে দেশদ্ৰোহী সংগঠনক ভাৰতত কিয় নিষিদ্ধ কৰা হোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24